দাদাৰ ছোৱালীজনী হুডি আছিল। হুডি মানে কি আমাৰ উজনি ফালৰ ভিউৱাৰ্ছসকলে গম পাইছে। এখন হুডিত মুধা থকা ৰভা দিব লাগে আৰু দাদাহঁতৰ চোতালখন সম্পূৰ্ণ ঢালাই দিয়া হয়। ইয়াতে গাঁত খান্দিবৰ কাৰণে সুবিধা নাই। আমাৰ গাঁৱৰ দাদাসকলে দেখিছে কেনেকুৱা টেকনিকত মানে ৰভাটো দিছে। মোকো অলপ ধৰি দিব ক'লে, ময়ো হেল্প কৰি দিলোঁ। আৰু আহিছিল দাদাসকল, তেওঁলোকক মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ ভিডিঅ'টো মই ৰাতিপুৱাতে কৰিছিলোঁ। তো তেতিয়া মানে সকলোখিনি অহা নাছিলে। আৰু ইয়াতে ৰাতিপুৱাৰ চব্জি কাটিবৰ কাৰণে খুৰী বৌ তাহাঁতিবোৰো আহিছিল। তাহাঁতকো ভিডিঅ' কৰিব নোৱাৰিলোঁ। তাহাঁতেও চবকে কৈছোঁ বেয়া নাপাব। যিমানখিনি পাৰোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ গাঁৱৰ কিছুমান এনেকুৱা সৰু সুৰা নিয়ম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, কেনেকুৱা হৈছে স্ক্ৰিপ্ট নকৰাকৈ সম্পূৰ্ণকৈ চাব। আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পাব। মেমৰি এইবিলাক কাম নাই আৰু এইটোৱে এতিয়া ডিউটি কি ক'ম আৰু মই পলখিনি নাই উঠা নহয়, পলখিনি নাই উঠা। অঁ কি কৈছে ককা হেঁতে খাব বোলো। এতিয়া ঢেৰ ককা বহিব, চাই থাকিবা তুমি। বাইদেউ দিছোঁ দে এনেকৈ তোলা আকৌ নমৰি থাকিলে এটা বৈ পেলাই চাই থাকো। ফটো মাৰিছে ভিডিঅ' লাগিলে চবে ভাল লাগে বুলি ক'ব পাৰিব ন চব ভয় বেবী নামো কৈছে আকৌ ভিডিঅ' দে খাইছোঁ দে মাছ ঔটেঙা
তাৰপিছত আৰু কি পচলা আৰু কিবা কিবি অন্যান্য আছে আৰু এতিয়া ক'বলৈ নাজানিছোঁ পাহৰি গৈছোঁ খাই আছোঁ দেই গোটেই ঘৰৰখিনিৰ লগতে খাই আছোঁ হাই চোৱা গৈ পেলাই নিজে নিজে কৰি চাইছে ঘূৰি দিয়া নিজে নিজে কৰি ল'ম আৰু কি কৰিব ইমান ছুটি যে একেবাৰটো